নমস্কাৰ আজি আপোনালোকৰ ওচৰলৈ আৰু এটা ভিডিঅ'লৈ আহিলোঁ দেখাম বুলি ভাবিছোঁ মেখেলাখন আপোনালোকৰ চিলাওঁতে আউঠি ফাটে নেকি বাৰু আউঠি মানে এই তলৰ পাতলিটো যে সেইটো ফাটে নেকি বাৰু যদি ফাটে সেইটো নেফাটিবলৈ কি কৰিব মেখেলাখন চিলোৱাটো শেষলৈকে এবাৰ চাওক ভিডিঅ'টো মোৰ ভিডিঅ'খিনি আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে চোৱাৰ বাবে ধন্যবাদ আগলৈ যাতে এনেকৈ চাই থাকিব মেখেলাখনৰ আগটা লগ লগাই পেলাই প্ৰথমতে এটা চাইড চিলাই ল'ব তাৰপিছত ফলছটো কেনেদৰে লগাব সেইটো মই দেখাই আছোঁ এটা চিলাই সম্পূৰ্ণ হোৱাৰ পিছত মুখত যোনডোখৰ কাটিবলগীয়া অংশ থাকে সেইডোখৰ আপোনালোকে এবেগেটমান কাটি ল'ব পুৰা নেকাটিব নতুন চিলোৱাসকলে কিন্তু পিছত আপোনালোকে এইটো গোটেইটো কাটি ল'ব পাৰে তেতিয়া ফিনিচিংটো ভাল হ'ব আৰু ফলছটো এনেকৈ এটা ছাইড আগত ৰাখি আৰু ইটো মেখেলাখনৰ এটা আগ ৰাখি পেলাই উল্টা মানে চিধা ছাইডেৰে চিলাব তেতিয়া আপোনালোকৰ উল্টা ছাইডে কোনো ধৰণৰ চিলাই ওলাই নাথাকে আপোনালোকক সেইটোও এটা দেখাম কেনেকৈ উল্টা ছাইডলৈ চিলাইটো নাথাকে তলৰ যোনটো চিলাই হয় সেইটো চিলাই কমপ্লিট হৈ গ'ল চিধা ছাইডেৰে আমি মেখেলাখনৰ ফলছটো লগাই কমপ্লিট কৰি দিলোঁ মানে মেখেলাখনৰ চিধা ছাইডটো আৰু ফলছটোৰ চিধা ছাইডটো দুইটা উল্টা ছাইডে হ'ব আপোনালোকে সেইটো চিলাই পেলাই কমপ্লিট কৰাৰ পিছত আমি উল্টা ছাইডে মেখেলাখন কৰি আৰু ইটো পট্টি যোনটো আছিলে সেইটো আমি চিলাইটো কমপ্লিট কেনে মাৰি দিলোঁ এইটো মৰা সম্পূৰ্ণ হোৱাৰ পিছত আমি ফলছটো উল্টিয়াই দিলোঁ এয়া চাওক মই মেখেলাখনৰ পৰা ফলছটো কেনেকৈ উল্টিয়াই দিছোঁ এনেকৈ উল্টিয়াই দিলে আপোনাৰ ফলছটো যোনডোখৰত চিলাই পৰে মানে দুটা আগ যোনডোখৰ জইন হয় সেই জইনটো মাজলৈ মানে ভিতৰলৈ সোমাই যায় আৰু সেই জইনটো বাহিৰলৈ ওলাই নাথাকে এইডোখৰত চাওক জইনটো ভিতৰলৈ সোমাই গ'ল আৰু মই এতিয়া ওপৰ পট্টিটো মানে ওপৰৰ অংশটো চিলাই দিম আৰু এইডোখৰত ফলছটো দুইটা আগ জইন হৈছে এইটো চাওক এইটো বাহিৰৰ অংশটো ওলাই নাথাকে মানে বাহিৰৰ কাপোৰটো যোনখিনি সূতা ওলাই থাকে সেইখিনি কেতিয়াও ওলাই নাথাকে মেখেলাখন সম্পূৰ্ণকৈ ফিনিচিং হৈছে আৰু এইটো যে শেষত মই যোনটো চিলাই দিছোঁ মানে তলৰ অংশটোত এই চিলাইটো আপোনালোকে দি দিব এই চিলাইটো দিলে আপোনালোকৰ কেতিয়াও আউঠি নাফাটে বা মেখেলাখনৰ তলৰ যোনখিনি অংশ থাকে সেইটো কেতিয়াও ফাটি নাযায় মেখেলাখন সোনকালে বেয়া হৈ নাযায় আৰু মানে কঁকালৰ ফালৰ অংশটো মানে যোনটো অংশ আমি খুচনিত ভৰাওঁ সেই অংশটো আমি দুআঙুলিও ল'ব পাৰোঁ যদি আপোনালোক ওখ হয় তেতিয়াহ'লে আপোনালোকৰ হিচাপ অনুসৰি ল'ব কিছুমানে এইটো পাতলিটো কমকৈও মাৰে মই কিন্তু এইটো দুআঙুল মাৰিছোঁ দুআঙুল মাৰিলে অলপ ভাল আৰু কিছুমানে তাৰ ওপৰত কাপোৰো খুৱাই লয় বেছি ওখ হ'লে এনেকৈ খুৱাই লৈ পেলাই ইয়াত মই জিগজাগটো দি দিছোঁ কিয়নো বাহিৰ ফালে সূতা ওলাই নাযাবৰ কাৰণে ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক আকৌ এবাৰ ধন্যবাদ দিলোঁ